নমস্কাৰ আহক আজি বনাওঁ হেল্ডি পানী পুৰি ইমানো হেল্ডি নহয় অলপমান আৰু দুটা আলু বইল কৰি ল'লোঁ এনেকৈ চালোঁ বইল হ'লনে হৈ গ'ল বইল তাৰপিছত এনেকৈ পিঁয়াজ কাটি ল'লোঁ সৰু সৰুকৈ তাৰপিছত আলু পিটিকা কৰি তাত পিঁয়াজ দিলোঁ তাৰপিছত এয়া ভাদ মাহৰ নাম হয় যে তাত প্ৰসাদ দিছিলে সেয়া মিক্স কৰি ল'লোঁ ধুনীয়াকৈ তাৰপিছত অ'ভেনটো পানী পুৰি বেক কৰিবলৈ কাৰণে 10 মিনিটৰ কাৰণে প্ৰিহিট কৰিলোঁ 200 ডিগ্ৰীজত তাৰপিছত পূৰা আলু পিটিকা চব মছলা দিলোঁ দি পিনি এইটো হয় টেমেৰিণ্ড পেষ্ট ইমলি পেষ্ট কিনি আনিছিলোঁ ইনষ্টেণ্ট ইমান হেল্ডি নহয় তাৰপিছত গোটেই পানী পুৰি এনেকুৱা পুৰিকেইটা এনেকৈ প্লেটত অ'ভেন এনেকুৱা হেৰিত থৈ 2-3 মিনিট লাগে অকল তাৰপিছত এনেকৈ ধুনীয়াকৈ ফুলি যায় তাৰপিছত পানী মছলা কিনি পিনি আনিছোঁ সেইটো মই পানী পুৰি যদি পানী থাকে সেইটো বনাই ল'লোঁ তাৰপিছত অলপমান বেলেগকৈ অলপমান পানী পুৰি ইমলি পেষ্ট ল'লোঁ অলপমান চেভ ল'লোঁ তাৰপিছত বাকী থকা পিঁয়াজখিনি ল'লোঁ তাৰপিছত দৈ বনালোঁ ধুনীয়াকৈ চব মছলা দি পিনি অলপমান চেনি দিলোঁ তাৰপিছত এইখিনি মই মানে পিছত দহি পুৰি বনাই খাম অকল পানী পুৰিয়ে নাই খোৱা তাৰপিছত এয়া কৰিলোঁ মুকবেং টেষ্টি আছিলে